Welcome. মই নাহত আজিৰ কাহিনীটোৰ নাম দয়ালু সিংহ আৰু ছাগলী। বহু বছৰ আগৰ কথা। এখন গাঁৱত এজনী ছাগলী আৰু তাইৰ এটা মৰম লগা পোৱালি আছিল। ছাগলীজনীয়ে তাইৰ পোৱালিটোক বৰ মৰমেৰে তুলিছিল। পোৱালিটোক এৰি ছাগলীজনী এখন্তেকো থাকিব নোৱাৰিছিল। এবাৰ ছাগলীজনীৰ পোৱালিটোৱে ছাগলীজনীক ক'লে, মা, মোৰ বৰ ভোক লাগিছে, মোক কিবা এটা খাবলৈ দিয়া না। ঠিক আছে মোৰ মইনা, মই হাবিলৈ গৈ তোমাৰ বাবে খাবলৈ কিবা এটা লৈ আহোঁ। তুমি ইয়াতে খেলি থাকিবা। মা, সদায় তুমিয়ে হাবিলৈ যোৱা, মোকো লগত কিয় নিনিয়া? আজি ময়ো যাম তোমাৰ লগত হাবিলৈ। মা, তুমি হাবিলৈ যাব নোৱাৰা। হাবিত বাঘ, ভালুক, হাতী থাকে। তুমি সেই জন্তুবোৰ দেখিলে ভয় খাবা। তুমি ডাঙৰ হ'লে মই তোমাক হাবিলৈ লৈ যাম বাৰু। তুমি এতিয়া ইয়াতে থাকা, মই তুমি খাবলৈ কিবা লৈ আহোঁ। সোনকালে আহিবা মা, মোৰ বৰ ভয় লাগিছে, মই ইয়াতে থাকিম বাৰু। ঠিক আছে, মই সোনকালে আহিম বাৰু মোৰ সোণ। ছাগলীজনীয়ে হাবিৰ ফালে যাবলৈ ধৰিলে। গোটেই হাবিখন ঘূৰি ছাগলীজনীয়ে এঠাইত ঘাঁহ বিচাৰি পালে। তাই আপোন মনে ঘাঁহ খাবলৈ ধৰিলে। ঠিক তেতিয়াই ছাগলীজনীৰ পৰা দূৰৈ এটা সিংহ ঘূৰি ফুৰিছিল। আৰে, গোটেই হাবিখন ফুৰিলোঁ, আজি এটাও চিকাৰ নাপালোঁ। ঘূৰি ঘূৰি বৰ ভাগৰ লাগিছে দেই। ঠিক তেতিয়াই সিংহটোৱে ছাগলীজনীক দেখা পালে। সিংহই ছাগলীজনীক দেখি মনতে ভাবিলে, আৰে, এইজনীচোন ছাগলী, মোৰ আজি ভোজন যোগাৰ হৈ গ'ল। এই ছাগলীজনী বৰ নিপুতল, এই খাবলৈ বৰ সোৱাদ লাগিব দেই। সেই বুলি ভাবি সিংহটো লাহে লাহে ছাগলীজনীৰ ওচৰলৈ যাবলৈ ধৰিলে। ছাগলীজনীয়ে সিংহটোক দেখি বৰ ভয় খালে। সিংহটো ছাগলীজনীৰ ওচৰ পালেগৈ। তেতিয়া ছাগলীজনীয়ে সিংহটোক ক'লে, মহাৰাজ, মোক নাখাব, মোক যাবলৈ দিয়ক। মোৰ পোৱালিটো মোৰ বাবে ৰৈ আছে। কি ধেমালি কৰিছ? নিজৰ প্ৰাণ বচাবলৈ পোৱালিটোৰ নাটক কৰিছ। মহাৰাজ, মই সঁচা কৈছোঁ, মোৰ পোৱালিটো ভোকত আছে। মই তাক সোনকালে আহিম বুলি কৈ আহিছোঁ। মোক এৰি দিয়ক, মই যাব লাগিব। মোৰ ভোক লাগিছে, মই যদি তোক যাবলৈ দিওঁ, মোৰ ভোকটোৰ কি হ'ব? মহাৰাজ, মই মোৰ পোৱালিটোক গাখীৰ খুৱাই আহোঁ, তাৰপিছত আপুনি মোক খাই পেটৰ ভোক পলোৱাব। তই আকৌ ঘূৰি আহিবি, সেই কথা মই কেনেকৈ মানিম? মহাৰাজ, মই শপত খাই কৈছোঁ, পোৱালিটোক গাখীৰ খুৱাই মই আকৌ আহিম। ছাগলীজনীয়ে কান্দিবলৈ ধৰিলে। ছাগলীজনীয়ে কান্দি থকা দেখি সিংহই তাইক যাবলৈ দিলে। ছাগলীজনী পোৱালিটোক গাখীৰ খুৱাবলৈ গুচি গ'ল। পোৱালিটোক গাখীৰ খুৱাই ছাগলীজনী পুনৰ সিংহটোৰ কাষলৈ ঘূৰি আহিল। ছাগলীজনীক দেখি সিংহটো বৰ আচৰিত হ'ল। তোৰ আৰু তোৰ পোৱালিটোৰ মৰম দেখি মোৰ তোক খাবলৈ মন যোৱা নাই। তই যা, তোৰ পোৱালিটোৰ সৈতে সুখেৰে থাকগৈ। সিংহৰ কথা মতে ছাগলীজনী পোৱালিটোৰ কাষলৈ ঘূৰি গ'ল আৰু আনন্দৰে দিন পাৰ কৰিবলৈ ধৰিলে। আজিৰ কাহিনীটো শুনি কেনে পালে কমেণ্ট বক্সত জনাবচোন। আৰু এনেধৰণৰ ধুনীয়া ধুনীয়া কাহিনীৰ বাবে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব।